ডাঙৰ আৰু যথেষ্ট সংখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ'ব নোৱাৰে। নিজৰ পাৰদৰ্শিতা বৃদ্ধি কৰিবলৈ, অসম্ভৱ বুলি জনা কামো কৰিবলৈ আগুৱাই যাবলৈ কুণ্ঠাবোধ নকৰিবা। সৰু বুলি কাকো অৱহেলা নকৰিবা। তুমি সৰু বুলি ওলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে। যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়। যিজনে নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁই প্ৰকৃত অন্ধ। ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয়ঙ্গম কৰিব নোৱাৰে। সুযোগবোৰ কঠিন কাৰ্যৰ ৰূপ ধৰিয়ে দেখা দিয়ে, সেয়েহে এলেহুৱা লোকে সুযোগবোৰক হেৰুৱায়। কৰ বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে, ইয়াক কেৱল সঠিক পথৰে আগুৱাই নিবহে পাৰি। পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত। যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই, ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টাই কৰা নাই। এন্ধাৰ আঁতৰিবলৈ যিদৰে পোহৰ প্ৰয়োজন, তেনেদৰে ঘৃণা আঁতৰাবলৈ প্ৰয়োজন প্ৰেম। ধন্যবাদ বন্ধুসকল, আজিলৈকে ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকৈ মটিভেশ্যনেল ভিডিঅ' পাবলৈ আমাৰ চেনেলটোতে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক।